ফুলৰ টাবত গজি উঠা বনৰীয়া শাকৰ পুলিবিলাক মই কেতিয়াও উঘালি নিদিওঁ সেইবিলাকৰ পৰা মাজে সময়ে খাব পৰা যায় চাটনিও খাব পৰা যায় মাছৰ জোলো খাব পৰা যায় বিশেষকৈ টেঙেচি মানিমুনি বনজালুক খুতুৰা এইবিলাক হৈয়ে থাকে খায়ে থাকোঁ আজি বিশেষ এবিধ শাক বুটলিম আপোনালোকে চাই থাকক প্ৰিয় দৰ্শক বেলকনিৰ দুৰুণ শাকৰ পৰাই মই খাৰ ৰান্ধিছোঁ আপোনালোকলৈ ভিডিঅ'টো লৈ আনিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব দুৰুণ বনৰ আগবোৰ এনেকৈ যদি কাটি দিওঁ তেতিয়াহ'লে বহুত আগ ওলাব এতিয়া সৰু কেইজোপাও কাটি দিছোঁ মই টাবত দুৰুণ বন কেইজোপা সেইকাৰণে ৰাখিছিলোঁ এসাঁজ অন্তত খাব পাৰিম বুলি কিন্তু এতিয়া যদি এনেকৈ কাটি থাকোঁ তেতিয়াহ'লে কেইবাসাঁজো খাব পাৰিম এইবিলাক গুটি লাগিবলৈ হৈছিলে আৰু গুটি মানে ফুল ফুলিবলৈ হৈছিলে এইখিনি ঘৰত আমি এতিয়া তিনিজনহে হৈ যাব এসাঁজ এইখিনি ভীমকলৰ বাকলি খাৰৰ কাৰণে মই এতিয়া ভালকৈ ধুই টাৱাত গৰম কৰি লৈছোঁ কলৰ বাকলিখিনি এনেকৈ টাৱাখনৰ ওপৰতে জ্বলাই ল'লোঁ এয়া চাওক ইতিমধ্যে গোটেইখিনি জ্বলিলে তথাপিও আৰু আছে নেকি বাছি বাছি এনেকৈ জ্বলাই ল'ব লাগিব ভালদৰে জ্বলিলে প্ৰিয় দৰ্শক ৰূপাঞ্জলি ৰঙানৈ চেনেলটি আপুনি যদি প্ৰথমবাৰ চাইছে এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক ৰঙা আখৰৰ ছাবস্ক্ৰাইব শব্দটো চুই দিওঁতে কাষতে যিটো বেল দেখিব সেই বেলটো এবাৰ চুই দিব তেতিয়া আমাৰ প্ৰত্যেকটি নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব ৰূপাঞ্জলি ৰঙানৈ দুটি ফেচবুক পেজ ৰূপাঞ্জলি ৰঙানৈ ইনষ্টাগ্ৰাম যদি আপুনি প্ৰথমবাৰ চাইছে এতিয়াও যদি লাইক আৰু ফ'ল' কৰা নাই তেন্তে প্লিজ লাইক আৰু ফ'ল' কৰক তেতিয়া আমাৰ প্ৰত্যেকটি নতুন আপডেট পাই থাকিব কলৰ বাকলিখিনি এতিয়া মই পানীত ডুবাই থ'ম পানী দি দিছোঁ গোটেই ৰাতি তিয়াই ৰাখিম তেতিয়া এই খাৰখিনি অলপ চোকা হৈ যাব লগে লগেও খাব পাৰি কিন্তু ৰাতিটো তিয়াই ৰাখিলে খাৰখিনি বেছি ভাল হয় ৰাখি থৈ দিছোঁ এইখিনি দুৰুণ শাকখিনি খুব ভালকৈ এতিয়া ধুই লৈছোঁ দুৰুণৰ লগত খাৰ সিজাবলৈ মই লৈছোঁ এইখিনি মচুৰ দাইল এইখিনি বিৰৈ চাউলৰ খুদ চাউল এইকেইটা সৰু ঘৰুৱা আলু লৈছোঁ চাউল আৰু দাইলখিনি খুব ভালকৈ এতিয়া ধুই ল'ব লাগিব এইখিনি দুৰুণ শাকখিনি মই কুটি ল'লোঁ ইয়াতকৈ মিহিকৈও কুটিব পাৰে খাৰ বুলি ক'লে অলপ মিহি হ'লে বেছি ভাল হয় কিন্তু মই বেছি মিহি কৰা নাই এইখিনি খুব ভালকৈ এইখিনি ধুই লৈছোঁ দাইল আৰু চাউল দি দিছোঁ পানীৰে সৈতে দি দিছোঁ পানীটো দিবই লাগিব আলুখিনি এনেকৈ গোল গোল পাতলকৈ কাটি লৈছোঁ আলুখিনি পানীখিনি নিদিওঁ কুটাৰ পিছত আলু এনেকৈ পানীত তিয়াই ৰাখিলে পানীত এয়া চাওক ৰংটো গুচি যায় তেতিয়া আলুখিনি ক'লা নহয় নহ'লে আলু ক'লা হৈ যায় চাউল আৰু দাইলখিনিৰ আন্দাজমতে পানী দিব লাগিব জোলটো নিজৰ লগত কথা কিমান খাব কিন্তু সেই বুলি চাউল আৰু দাইল সিজিবও লাগিব জোলখন পাতলো হ'ব লাগিব সোৱাদ অনুসৰি এতিয়া মই এয়া নহৰু দিছোঁ জালুক ঘৰৰ জালুক বেছি দিয়া নাই বেছি জ্বলা হ'লেও খাব নোৱাৰা মানুহ আছে আমাৰ ঘৰত এইখিনি আদা নহৰু জালুকখিনি মই এতিয়া থেতেলিয়াই ল'ম জালুক উফৰিলে খুন্দনাত থেতেলিয়াই থাকোঁতে জালুক উফৰি নাযাবলৈ এনেকৈ অলপ নিমখ দি ল'ব লাগিব মিক্সিত বটি দিলে মানে বহুত বেছি মিহি হৈ যায় এনেকুৱা খাৰ তৰকাৰী ৰান্ধিলে আচলতে খুন্দনাটোৰ থেতেলিয়াই লোৱা মছলা সেইখিনিৰ নিচিনা নহয় এইখিনি সোৱাদ অনুসৰি নিমখ দিছোঁ খাৰত
হালধি দিব নালাগে হালধি দিলে অলপ ৰাসায়নিক বিক্ৰিয়া হয় অলপ নহয় ভালকৈ হয় টেঙা আৰু হালধি খাৰৰ লগত খোৱা নাযায় সেইকাৰণে কেৱল নিমখ দিছোঁ ইয়াত হালধি দিয়া নাই দাইলখিনি দুৰুণ শাকখিনি কেৰাহীটো সিজাই ল'ব পাৰে কিন্তু দৌৰাদৌৰি কৰা মানুহৰ কাৰণে ৰাতিপুৱা যাৰ সময় নোজুৰে গেছো বচাব পাৰি সময়ো বচাব পাৰি গেছৰ বাহিৰে কুকাৰৰ বাহিৰে উপায় নাই কুকাৰটো তুলি দিছোঁ 2 নম্বৰ হুইচেলটো মাৰিছে গেছটো অফ কৰি প্ৰেছাৰ কুকাৰটো নমাই দিছোঁ থাৰ্মকলৰ কাৰ্টুনৰ পৰাই ধনিয়া ছিঙি আনিলোঁ ধনিয়াবিলাক ফুল ফুলিবলৈ লৈছে ঠাৰিবোৰ দিব নোৱাৰি টান টান ঠাৰিবোৰ মই এতিয়া গুচাই লৈছোঁ প্ৰিয় দৰ্শক ৰূপাঞ্জলি ৰঙানৈ চেনেলৰ ৰীল আৰু ভিডিঅ'বোৰ যদি আপোনাৰ মনঃপুত হয় তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মতামত দিব যাতে ৰূপাঞ্জলি ৰঙানৈ পৰিয়ালটি এটি বৃহৎ পৰিয়ালত পৰিণত হয় লগতে প্ৰতিটো বিষয়ৰ বৈশিষ্ট্য আৰু মানদণ্ড ৰক্ষা পৰে তাঁৰৰ চাকনিবিলাক সদায় ধুই থাকিলেও মাজে সময়ে এইদৰে জুইত জ্বলাই চাবচোন কিমান চফা হ'ব চাওক খাৰখিনি বাতি এটাত হাতেৰে মোহাৰি ল'ব পাৰে মই গিলাচত লৈছোঁ কাৰণে চামুচেৰে ভাঙি দিলোঁ এতিয়া চাকনিত চাকি ল'লোঁ পাতলি আকৌ ইচ্ছা কৰিলে এইখিনি খাৰ আকৌ ব্যৱহাৰ কৰিব পাৰে পানী অলপ দি গেছত পুৰি লোৱাৰ কাৰণে চাকনিখন চাওক কিমান ধুনীয়া চফা হৈ গ'ল তাঁৰৰ চাকনিবিলাক এনেকৈ গেছত পুৰি ল'ব পাৰে কুকাৰটো খোলাৰ লগে লগে ইমান ধুনীয়াকৈ গোন্ধাইছে এতিয়া ইয়াত মই খাৰখিনি ঢালি দিছোঁ খাৰখিনি ঢালি দিয়াৰ পিছত আকৌ এবাৰ মই এতিয়া উতলিবলৈ দিম ইতিমধ্যেই সিজিলে আমাৰ দুৰুণ শাক আৰু দাইল লগতে খুদ চাউল আলু গোটেইখিনি সিজি গ'ল এতিয়া কিন্তু খাৰ দিয়াৰ পিছত আকৌ এবাৰ উতলিবলৈ দিম একেলগতে খাৰখিনি দি দিব পাৰে কিন্তু খাৰখিনি দিলে প্ৰেছাৰ কুকাৰৰ হুইচেলৰ ফ'ৰ্চটো বেছি হৈ যাব পাৰে উফৰি যাব পাৰে সেইকাৰণে খাৰখিনি মই পিছত দিছোঁ উতল আহিলে মই এতিয়া কেঁচা জলকীয়া এটা ফালি দিছোঁ ঘৰৰ জালুক দিয়াই আছে জ্বলা যথেষ্ট হ'ব সেইকাৰণে কেঁচা জলকীয়াটো কেৱল ফালিহে দিছোঁ ধনিয়াখিনিও এতিয়া কুটি দিছোঁ ঘৰত যদি নিজে খাৰ প্ৰস্তুত কৰি লয় তেতিয়া খাৰ দিব আৰু যদি খাৰ নাথাকে তেতিয়াহ'লে সোডা খাৰো দিব পাৰে হৈ গৈছে এইখিনি সময়তে নিমখ চাই ল'ব নিমখৰ সোৱাদটো কাৰণ খাৰ থাকিলে নিমখ অলপ বেছি হ'বও পাৰে গতিকে চাই ল'ব আৰু খাৰ দিলে ফেন উঠিবই ফেনখিনি ইচ্ছা কৰিলে গুচাই দিব পাৰে যদি গুচাই নিদিয়ে ফেন নিজে নিজে এটা সময়ত নাইকিয়া হৈ যাব খাৰখিনি উলিয়াওঁতে ইচ্ছা কৰিলে তেল মাৰিব পাৰে কিন্তু মই তেল মৰা নাই আচলতে খাৰত তেল দিয়া নহয় সাধাৰণতে সৰিয়হৰ তেলবিলাক যদি এনেকৈ পাতল হয় তেতিয়া গম পাব তাত যদি কিবা কিবি মিহলিও থাকে তেতিয়াহ'লে খুব কম পৰিমাণেহে মিহলি হৈ থাকে যিমান স্বচ্ছ হ'ব চফা হ'ব সৰিয়হৰ তেল সিমান খাটি হ'ব এইখিনি মিলৰ পৰা কিনি অনা সৰিয়হৰ তেল কেঁচা তেল অলপ ঢালি দিছোঁ যিহেতু তেল মৰা নাই আপোনালোকে দেখিলে যদি ইচ্ছা কৰে তেল মাৰি ল'ব পাৰে মই তেল মাৰি লোৱা নাই এতিয়া ইয়াতে সৰিয়হ তেল অলপ দি দিছোঁ খোৱাৰ সময়ত মিহলাই ল'লেই হৈ গ'ল খাৰ উলিয়াইছোঁ বৰ ধুনীয়া গোন্ধাইছে ইয়াতকৈও ডাঠকৈও খাব পাৰে দাইল আছে কাৰণে অলপ পনীয়া কৰিছোঁ পনীয়া কৰিলে দাইলটো খাই ভাল লাগে মই এনেকৈ খাই চাইছোঁ বঢ়িয়া প্ৰিয় দৰ্শক
দুৰুণ শাকৰ খাৰ যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ। ঔষধি গুণেৰে পুষ্ট, বিশেষকৈ চাইনাচাইটিছ ৰোগত প্ৰয়োগ কৰা দুৰুণ বনৰ খাৰ যদি এতিয়াও খোৱা নাই তেন্তে এবাৰ খাই চাব পাৰে, নিশ্চয় ভাল পাব।